নমস্কাৰ প্ৰিণ্ট ইলেক্ট্ৰনিক আৰু ডিজিটেল মাধ্যমৰ সাংবাদিক বন্ধুসকল আজি আমাৰ জিলাখনত অনুষ্ঠিত হ'বলগীয়া জনগণনা 2027ৰ প্ৰস্তুতি সংগ্ৰামত আপোনালোকৰ জৰিয়তে জিলাবাসীক কেইটামান গুৰুত্বপূৰ্ণ বাৰ্তা দিব বিচাৰিছোঁ। দক্ষিণ চালমাৰা মানকাছাৰ জিলা জনগণনা 2027 শুদ্ধ স্বচ্ছ আৰু সঠিক সময়ত সফলভাৱে সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে সকলো প্ৰস্তুতিমূলক কাম পূৰ্ণ গতিত চলি আছে। জনগণনা কাৰ্যত নিয়োজিত এনিউমাৰেটৰ্ছ আৰু ছুপাৰভাইজাৰ্ছসকলৰ বাবে 27 জুলাই 2026ৰ পৰা 8 আগষ্ট 2026লৈ পৰ্যায়ক্ৰমে 3 দিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হৈ আছে। এই প্ৰশিক্ষণৰ জৰিয়তে জনগণনাৰ বিভিন্ন দিশ, তথ্য সংগ্ৰহৰ পদ্ধতি, ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰ আৰু ক্ষেত্ৰ পৰ্যায়ত অনুসৰণ কৰিবলগীয়া নিয়মবোৰ সম্পৰ্কে বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰা হৈ আছে। জনসাধাৰণৰ সিদ্ধাৰ্থে 2 আগষ্ট 2026ৰ পৰা 16 আগষ্ট 2026লৈ ছেল্ফ এনিউমাৰেশ্যনৰ সুবিধা উপলব্ধ থাকিব। এই সময়ত জিলাবাসীয়ে se.census.gov.in মই আৰু একবাৰ কৈছোঁ se.census.gov.in পৰ্টেলত প্ৰৱেশ কৰি নিজৰ আৰু পৰিয়ালৰ তথ্য নিজেই অনলাইন যোগে পূৰণ কৰিব পাৰিব। ছেল্ফ এনিউমাৰেশ্যন সম্পূৰ্ণ কৰিলে পৰৱৰ্তী জনগণনা প্ৰক্ৰিয়া অধিক সহজ, দ্ৰুত আৰু সঠিক হ'ব। সেয়েহে জিলাবাসীক এই সুবিধাৰ পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আন্তৰিক আহ্বান জনোৱা হ'ল। জনগণনা 2027ৰ প্ৰথম পৰ্যায় হ'ল গৃহ তালিকাকৰণ আৰু গৃহ গণনা হাউচ লিষ্টিং আৰু হাউচ চেন্সাছ, যি 17 আগষ্ট 2026ৰ পৰা 16 ছেপ্টেম্বৰ মই আৰু একবাৰ কৈ আছোঁ 17 আগষ্ট 2026ৰ পৰা 16 ছেপ্টেম্বৰ 2026লৈ অনুষ্ঠিত হ'ব আৰু 2027 চনৰ ফেব্ৰুৱাৰী মাহত মূল জনসংখ্যাৰ গণনা সম্পূৰ্ণ হ'ব। প্ৰথম পৰ্যায়ৰ গৃহ তালিকাকৰণ আৰু গৃহ গণনা হাউচ লিষ্টিং আৰু হাউচিং চেন্সাছত প্ৰত্যেক ভৱন বা গৃহ পৰ্যায়ত প্ৰতিটো ভৱন, বাসগৃহ বা গাঁথনি চিহ্নিত কৰি তালিকাভুক্ত কৰাটো প্ৰাথমিক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। আমাৰ গণনাকাৰীসকলে প্ৰত্যেক ভৱন বা ঘৰত নম্বৰ প্ৰদান কৰিব আৰু তাৰ বাসোপযোগী অৱস্থা, উপলব্ধ সুবিধা যেনে খোৱাৰ পানী, বিদ্যুৎ, শৌচালয় ইত্যাদি আৰু ভৱনটোৰ গাঁথনি সংক্ৰান্ত তথ্য সংগ্ৰহ কৰিব। যদিও তালিকাভুক্তকৰণ সঠিক হ'লে পৰৱৰ্তী মূল জনসংখ্যা গণনা সম্পূৰ্ণ হ'ব নিশ্চিত। প্ৰথম পৰ্যায়ত জিলাৰ সকলো ধৰণৰ ঘৰ, পাক্কা, কাচ্চা, আৱাসিক বা ব্যৱসায়িক সকলোকে পৰ্যায়ক্ৰমে তালিকাভুক্ত কৰা হ'ব। দক্ষিণ চালমাৰা মানকাছাৰ জিলাবাসীক লৈ বিশেষ অনুৰোধ। 17 আগষ্ট 2026ৰ পৰা ক্ষেত্ৰীয় গণনাকাৰীসকল ঘৰে ঘৰে যাব। তেওঁলোকক আপোনালোকৰ ঘৰ বা বাসগৃহৰ সঠিক তথ্য প্ৰদান কৰিব। গণনাকাৰী আহিলে ঘৰৰ নম্বৰ বা লিপিলেখনত কোনো আপত্তি নকৰি সম্পূৰ্ণ সহযোগিতা কৰিব আৰু গণনাকাৰীসকলক সম্পূৰ্ণ শুদ্ধ তথ্য প্ৰদান কৰিব। আমাৰ জিলাৰ সকলো বাসিন্দাই জনগণনা 2027 সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ লগতে ছেল্ফ এনিউমাৰেশ্যন সম্পূৰ্ণ কৰিব আৰু গণনাকাৰীসকলক পূৰ্ণ সহযোগিতা আগবঢ়াই এই ৰাষ্ট্ৰীয় কাৰ্যসূচী সফল কৰিবলৈ আন্তৰিক আহ্বান জনোৱা হ'ল। নমস্কাৰ।